নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, চুতীয়া ৰজাসকলৰ ভিতৰত শক্তিশালী ৰজা কোন আছিল? বীৰপাল, ধীৰনাৰায়ণ, ৰত্নধ্বজ পাল, নীতিপাল। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে ৰত্নধ্বজ পাল। চুতীয়া ৰজাসকলৰ ভিতৰত শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। পিছৰ প্ৰশ্ন, চুতীয়াসকলৰ স্থায়ী ৰাজধানী কি আছিল? শোণিতপুৰ, ডিমাপুৰ, ৰতনপুৰ, শদিয়া। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শদিয়া। চুতীয়াসকলৰ শদিয়া স্থায়ী ৰাজধানী আছিল। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? মণিৰাম দেৱান, বেণুধৰ ৰাজখোৱা, গণেশ তালুকদাৰ, জগন্নাথ বৰুৱা। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে মণিৰাম দেৱান। মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক। পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 চনৰ 24 এপ্ৰিল, 1826 চনৰ 24 ফেব্ৰুৱাৰীত, 1826 চনৰ 24 নৱেম্বৰ, 1826 চনৰ 24 আগষ্ট। শুদ্ধ উত্তৰটি হৈছে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। পিছৰ প্ৰশ্ন, ডিমাপুৰৰ পুৰণি নাম কি আছিল? হিড়িম্বাপুৰ, মাইবং, ৰংপুৰ, ৰতনপুৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হিড়িম্বাপুৰ। ডিমাপুৰৰ পুৰণি নাম হিড়িম্বাপুৰ আছিল। পিছৰ প্ৰশ্ন, বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, হৰ্ষবৰ্ধন, সন্ধ্যা। শুদ্ধ উত্তৰটি হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। পিছৰ প্ৰশ্ন, দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধি কাক দিছিল? কুসুম্বৰ, ৰূপসিং, শংকৰদেৱ, চণ্ডীবৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চণ্ডীবৰ। দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধি চণ্ডীবৰক দিছিল। পিছৰ প্ৰশ্ন, আৰিমত্তই কোন ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল? বৈদ্যগড়, ৰাজগড়, ভঙাগড়, ডিব্ৰুগড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে বৈদ্যগড়। আৰিমত্তই বৈদ্যগড়ত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। পিছৰ প্ৰশ্ন, ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল? শশীপাত্ৰ, মনোহৰ, ৰূপসিং, বিদ্যাধৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে শশীপাত্ৰ। শশীপাত্ৰ আছিল ৰজা নীলাম্বৰৰ মন্ত্ৰী। পিছৰ প্ৰশ্ন, কামৰূপ নগৰৰ পৰা কোনে কমতাপুৰলৈ ৰাজধানী তুলি নিছিল? গৌৰীনাথ সিংহ, সন্ধ্যা, পুষ্য বৰ্মন, চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰটি হৈছে সন্ধ্যা। কামৰূপ নগৰৰ পৰা কমতাপুৰলৈ সন্ধ্যাই ৰাজধানী তুলি নিছিল। পিছলাপৰীয়া ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল? কোচ আহোমৰ মাজত, আহোম কছাৰীৰ মাজত, কোচ কছাৰীৰ মাজত, খাচী কছাৰীৰ মাজত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে কোচ আৰু আহোমৰ মাজত পিছলাপৰীয়া ৰণ সংঘটিত হৈছিল। পিছৰ প্ৰশ্ন, চুকাফাই প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল? ৰংপুৰত, মাইবঙত, চৰাইদেউত, বক্তাত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে চৰাইদেউত। চুকাফাই প্ৰথমে ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।